नमस्कार बंधुসকল स्वागतम जनाइছো সহাৰি হম ইউটিউব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোকে জানিব যে কেনেকৈ আপুনি আপোনাৰ কম্পিউটাৰ চিষ্টেমৰ পৰা আপোনাৰ যেটো মাউস পইণ্টাৰ থাকে তাৰ আপুনি এনিমেশনবোৰ চেঞ্জ কৰিবলৈ পাৰিব আৰু ইয়াৰ কালাৰবোৰ চেঞ্জ কৰিবলৈ পাৰিব আপোনাৰ ইচ্ছা অনুসৰি হয় বন্ধুসকল আহক এইটো আমি কেনেকৈ কৰিব পাৰো আমি জানো আহক পলম নকৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হয় বন্ধুসকল তাৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ কম্পিউটাৰ সিস্টেমৰ যেটো ডেস্কটপ থাকিব তাত আপুনি ৰাইট ক্লিক কৰি পাৰ্সোনালাইজ বুলি এটা অপচন পাব আপুনি সিম্পলি পাৰ্সোনালাইজ অপচনত এবাৰ ক্লিক কৰি দিব লাগিব ইয়াত মোৰ যেটো ডেস্কটপ আছে তাত মই এবাৰ ৰাইট ক্লিক কৰিম আৰু পাৰ্সোনালাইজ যেটো অপচন থাকিব সেইটোত মই এবাৰ ক্লিক কৰি দিম তাৰ পিছত মোৰ ওচৰত অপচন আহিব চেঞ্জ মাউস পইণ্টাৰ বুলি আপুনি এই অপচনটো আপুনি পাব পালে আপুনি এই মাউস চেঞ্জ মাউস পইণ্টাৰ এই অপচনটো এবাৰ ক্লিক কৰি দিব প্ৰথমতে আপুনি ইয়াত ডেস্কটপত ৰাইট ক্লিক কৰি পাৰ্সোনালাইজ অপচনত ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত চেঞ্জ মাউস পইণ্টাৰ বুলি অপচনটো পাই যাব ইয়াত মই মোৰ এই অপচনটো ক্লিক কৰি দিছো দিয়াৰ লগে লগে দেখিবলৈ পাইছে মোৰ যিমানবোৰ নেকি মাউসৰ এক্টিভিটি আছে বা লিংকত ক্লিক কৰিলে বা মাউসটো মুভ কৰিলে মাউস পইণ্টাৰটো বা বিভিন্ন এনিমেশন এক্টিভিটি অনুসৰি এনিমেশনবোৰ ইয়াত আছে বাই ডিফল্ট হেতু আপুনি ইয়াত ক্লিক কৰি কেনে চেঞ্জ কৰিব পাৰে মই বন্ধুসকল বৰ্তমানটো চেঞ্জ কৰিবলৈ বিচৰা নাই বন্ধুসকল আপুনি যদি চেঞ্জ কৰিবলৈ বিচাৰে আপোনাৰ প্ৰয়োজন অনুসৰি আপোনাৰ ইচ্ছা অনুসৰি বা আপুনি যেটো বিচাৰে ইয়াত আপুনি ক্লিক কৰি কেনে চেঞ্জ কৰিব পাৰে এইটো আপুনি উইন্ডোজ 7 8 10 যিকোনো অপাৰেটিং সিস্টেমৰ ভিতৰত আপুনি এই সেম অপচনটো এভেইলেবল পাব বন্ধুসকল গতিকে বন্ধুসকল আপুনি বিনা টেনচনত আপুনি এইটো কৰিবলৈ পাৰে কোনো ধৰণৰ প্ৰবলেম নহয় আপুনি ডাইৰেক্টলি আপোনাৰ যেটো ডেস্কটপ থাকিব ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজ সৰি বন্ধুসকল পাৰ্সোনালাইজ অপচনত যাব যাই কেনে আপুনি এই সেম অপচনটো এক্সেস কৰিবলৈ পাৰিব যাৰ ফলত বন্ধুসকল নেকি যাৰ সহায়ত বন্ধুসকল আপোনালোকে আপোনাৰ মাউস পইণ্টাৰৰ এক্টিভিটি অনুসৰি বা এনিমেশনবোৰ চেঞ্জ কৰিবলৈ পাৰিব ইজিলি হয় বন্ধুসকল ইয়াত মই দেখিবলৈ পাইছে মোৰ যেটো এনিমেশন আছে সেইটো বাই ডিফল্ট এনিমেশনবোৰ ইয়াত দেখিবলৈ পাইছে সেই বন্ধুসকল যিবোৰ বাই ডিফল্ট এনিমেশন আছে বা পইণ্টাৰৰ কালাৰ আছে ইয়াত বন্ধুসকল এইটো সেটিংছৰ ভিতৰত আপুনি চেঞ্জ কৰিবলৈ পাৰে নাইবা আপুনি যদি এই সেটিংছটো ইয়াৰ পৰা আপুনি উলাব বিচাৰ নাপায় নোৱাৰে তেতিয়া আপুনি ডাইৰেক্ট সেটিংছত অপচনত গৈ সাৰ্চ বক্সত গৈ এইটো সাৰ্চ কৰি দিলে আপোনাৰ চেঞ্জ মাউস পইণ্টাৰ সেটিংছ বুলি এটা সেটিংছ অপচন পাই যাব তাত আপুনি এইটো এক্সেস কৰিব পাৰিব সেম সেটিংছ হয় বন্ধুসকল আশা কৰিলে আজিৰ ভিডিঅ' আপুনি বুজি পালে যে কেনেকৈ আপুনি আপোনাৰ মাউস পইণ্টাৰৰ এনিমেশনবোৰ চেঞ্জ কৰিবলৈ পাৰিব হয় বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ জয় অসম